নমস্কাৰ প্ৰিয় বন্ধুসকল অসমীয়া ৰাশিফল নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ য'ত আমি অসমীয়া এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ আহক তেনে জানি লওঁ 16 মে 2020 চনত কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব লগতে অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বোৰ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আহক এতিয়া ভিডিঅ'লৈ আগবাঢ়োঁ আপোনাৰ ভাগ্য আগতকৈ উজ্বলি উঠিব বাহন সুখ লাভ কৰিব তথা সা সম্পত্তি লাভ হ'ব লগতে আৰ্থিক অৱস্থা বেয়া নহয় বিভিন্ন ঠাইৰ পৰা ধন লাভ কৰিব ব্যৱসায়তো উন্নতি হ'ব চাকৰিত পদোন্নতিৰ যোগ আছে লগতে সমাজত মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব আৰু ব্যৱসায় আগতকৈ বিস্তাৰ হ'ব চাবলৈ গ'লে পৰিয়াল স্বাস্থ্য প্ৰেম প্ৰণয় সন্তান সুখ সকলোতে আপোনালোকে উন্নতি লাভ কৰিব এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে মকৰ তুলা বৃষ কুম্ভ আৰু মেষ ৰাশি বন্ধুসকল ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।